হয় নমস্কাৰ। সমূহ অসমবাসী তথা বিটিয়াৰবাসীক মই পোনপ্ৰথমে নতুন বছৰৰ তথা খ্ৰীষ্টমাছৰ বৰদিনৰ হিয়াবৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে খ্ৰীষ্টীয় যি ধৰ্মাৱলম্বী লোকসকলে আমি বহু বছৰ ধৰি আমি সৰুৰ পৰাই দেখা পাই আহিছোঁ যে তেওঁলোকে খ্ৰীষ্টমাছ হিচাপে তেওঁলোকৰ যি উৎসৱ বৰদিন তেওঁলোকে পালন কৰি আহিছে। আৰু মই ভাবোঁ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত যাতে হিন্দু মুছলিম খ্ৰীষ্টান আমি সকলোৱে যাতে এই অঞ্চলত বা বিটিআৰত যিহেতু আমি একেলগে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত বসবাস কৰি গৈ আছোঁ বা একেলগে আছোঁ, প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত সমেনমিলেৰে হাতে হাত ধৰি যাতে আমি একেলগে বসবাস কৰিব পাৰোঁ, মিলাপ্ৰীতিৰে থাকিব পাৰোঁ। মই আশা কৰিছোঁ যিহেতু আজি বহু বছৰ ধৰি মই বিভিন্ন জাতীয় সংগঠন তথা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই সমন্বয় কৰি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিকোনো সুবিধা অসুবিধা লৈ ৰাইজৰ মাজত সভা সমিতি কৰিছোঁ। আৰু সকলোৱে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে মই আচলতে প্ৰত্যেকটা জাতি জনগোষ্ঠী কাম কৰি মই ভাল পাওঁ। আৰু সেই হিচাপে ৰাইজৰ মৰম আৰু আশীৰ্বাদ হিচাপে মই কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আহি থকা দিনবিলাকত মই ভাবোঁ ৰাইজে যদি মোক মৰম আৰু আশীৰ্বাদটো দিয়ে, মই ভাবোঁ ৰাইজৰ লগত থাকি কাম কৰি যাম। কাৰণ আমাৰ এই অঞ্চলত বহুখিনি ৰাইজৰ অসুবিধা আছে আৰু এই বস্তুটো মই বাৰম্বাৰতা কৈ আহিছোঁ, ৰাইজৰ যথেষ্টখিনি সুবিধা অসুবিধা আছে। আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যি শিক্ষিত ল'ৰা ছোৱালী তেওঁলোকে আজি যাৰ কাৰণে বাহিৰত যাব লগা হৈছে, আজি কৰ্ণাটক, মুম্বাই, হাৰিয়ানা, বেংগালুৰু বিভিন্ন ঠাইত যাব লগা হৈছে। মই ভাবোঁ এই অঞ্চলত ভেৰগাঁও সমষ্টিত তথা এই অঞ্চলত ভেৰগাঁও সমষ্টিত যথেষ্টখিনি অসুবিধা আছে। আৰু এই ভেৰগাঁও সমষ্টিত আচলতে প্ৰত্যেকটা জাতি জনগোষ্ঠী বসবাস কৰে। বড়ো ভাইসকলেও বসবাস কৰে, বেংগলী ভাইসকলেও বসবাস কৰে, বৰ্মন জনগোষ্ঠীও বসবাস কৰে, আদিবাসী জনগোষ্ঠী বসবাস কৰে, শৰণীয়া জনগোষ্ঠী বসবাস কৰে। প্ৰত্যেকটা জাতি জনগোষ্ঠী যিসকল শিক্ষিত ল'ৰা ছোৱালীসকলে তেওঁলোকে যাতে কৰ্মসংস্থাপনটো পায়, মই ভাবোঁ আহি থকা দিনবিলাকত ৰাইজে সকলোৱে মোক নিজৰ সন্তান বা নিজৰ ল'ৰা হিচাপে মোক যদি মৰম আৰু আশীৰ্বাদ দিয়ে, মই ভাবোঁ ৰাইজৰ লগত থাকি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগত থাকি মই কাম কৰি যোৱাৰ কাৰণে মই মানে আশা কৰিছোঁ। আৰু সেই মৰমটো মোক ৰাইজে দিব লাগিব আৰু সেই আশীৰ্বাদটো মোক ৰাইজে দিব লাগিব। মই বহুত ইচ্ছা আৰু হেঁপাহ আছে, যিহেতু মই বহু বছৰ ধৰি মানে ৰাইজৰ হকে কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু মই সেইখিনি কাম কৰিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। ধন্যবাদ। আচলতে ভেৰগাঁও সমষ্টিত বুলি ক'বলৈ গ'লে তাতে ৰাস্তা ঘাটৰ বহুখিনি অসুবিধা আছে, খোৱা পানীৰ বহুতখিনি অসুবিধা আছে। আচলতে বহু গাঁৱত খোৱা পানীৰ ব্যৱস্থা হোৱা নাই। কিছু কিছু গাঁওবিলাকত যিটো জেজেমৰ খোৱা পানীৰ ব্যৱস্থা কৰিছে, বহুখিনি গাঁৱত জেজেমৰ খোৱা পানীটোৰ ব্যৱস্থা হোৱা নাই। মই ভাবোঁ ৰাস্তা ঘাটৰ যিখিনি সমস্যা, যিখিনি মানে খোৱা পানীৰ ব্যৱস্থা, এইখিনি সমস্যাটো সমাধান হ'ব লাগে। আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা, বহুখিনিৰ জনগোষ্ঠীৰেও মই সমস্যা দেখিবলৈ পাইছোঁ, যেনে বেংগলী ভাইসকলৰ ডিবুটাৰৰ সমস্যা। আজিলৈকে এই ডিবুটাৰৰ সমস্যাটো সমাধান নহ'ল। আৰু আজি যিটো 6 জনজাতিকৰণৰ কথা যিটো মানে ছ'চিয়েল মিডিয়াত যিটো ভাইৰেল হৈ আছে আমি দেখিবলৈ পাইছোঁ, আচলতে এইবিলাক সমস্যা আমাৰ মাজত থাকিলে আচলতে আমি দেখিবলৈ পাওঁ বিভ্ৰান্তিৰ সৃষ্টি হোৱা। যেনে বৰ্তমান চৰকাৰখনত আমি দেখিবলৈ পাইছোঁ দুদিন পিছে মানে ধৰ্ণা বা আন্দোলন। আচলতে এই বস্তুটো আমি আহাটো নিবিচাৰোঁ, কাৰণ যোৱা বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰখনত আমি দেখিবলৈ পাইছোঁ খুব শান্তিৰ এটা চৰকাৰ। কাৰণ সেই সময়ত আমি আন্দোলন বা ধৰ্ণা বুলি আমি শুনাই নাছিলোঁ। 5 বছৰত আমি শান্তিপূৰ্ণ হিচাপে আমি এটা পৰিৱেশ পাইছিলোঁ। আৰু এই পৰিৱেশটো বৰ্তমান BTC চৰকাৰ যিটো হাগ্ৰামা চৰকাৰৰ সময়ত আমি কিন্তু এই মানে শান্তিৰ বস্তুটো দেখা নাই। কাৰণ দুদিন পিছে এইবাৰে 6 জনজাতিকৰণ, ট্ৰাইবেল সংঘৰ বিৰুদ্ধে মানে ট্ৰাইবেল সংঘ জনগোষ্ঠীৰ বিৰোধিতা বিভিন্ন দল সংগঠনৰ মানে দুদিন পিছে মানে ধৰ্ণা মানে আন্দোলন। আচলতে এইবিলাক হ'লে আমাৰে ক্ষতি, ৰাইজৰ ক্ষতি। সেইকাৰণে মই ভাবোঁ এইবিলাক হ'ব নালাগে, শান্তিপূৰ্ণ চৰকাৰ লাগে। আৰু দুদিন পিছে যিটো আমি বোম বাৰছ
বা কিছুদিন আগত যেটো আমাৰ বাক্সাত যেটো ঘটনাটো হৈ গ'ল, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী যেটো জুবিন দা আচলতে আমাৰ মাজৰ পৰা যিহেতু বিদায় লৈছে, আমি তেওঁৰ কাৰণে চিৰদিনৰ কাৰণে আমি তেখেতক স্মৰণ কৰিছো। আচলতে আমাৰ মাজৰ পৰা যিহেতু তেওঁ হেৰাইছে, এইটো দুৰ্ভাগ্য বুলি ক'ব লাগিব। আচলতে আমি ভাবিছো আমি প্ৰত্যেকটা যিসকলৰ আমাৰ জুবিন দাৰ মানে অনুৰাগী আছো, আমি আচলতে ন্যায় বিচাৰিছো, কিন্তু আচলতে এতিয়ালৈকে কিয় চৰকাৰে ন্যায় দিব পৰা নাই এইটো ৰহস্যজনক কথা। কিন্তু ন্যায়টো আচলতে দিব লাগে অতি শীঘ্ৰে। আৰু যদি মই ভাবো যদি এইটো ন্যায়টো নিদিয়ে, এইটোতো মই ভাবো ভয়ানক মানে হ'ব পাৰে, এইটো এটা মই ধাৰণা কৰিছো। কিন্তু আচলতে যেটো মানে ৰহস্যজনক যেটো ঘটনা, এইটো ন্যায় দিব লাগে। কাৰণ আমি জোনমণি ৰাভাৰো আমি ন্যায় দেখা পোৱা নাই। আচলতে এইটো দুৰ্ভাগ্য বুলি ক'ব লাগিব। খিনিকৈ ধন্যবাদ।